নমস্কাৰ সকলোকে। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। মোৰো ভাল দেই। আজি ৰাতিপুৱাই আহিলোঁ ভিডিঅ' লৈ। এয়া চাওকচোন, মই পুৱাই লাগি গ'লোঁ চাফাই কামত। এয়া চাফা কৰিবলৈ মই ঝাৰুডাল লৈ আহিছোঁ। সদায় গুচাওঁ, তথাপিও মকৰা জালবোৰ অলপ হ'লেও ৰাতিপুৱা দেখা পাওঁৱেই। লেতেৰা হৈ থাকে, মনটো ভাল নালাগে, সেয়ে চাফা কৰিবলগীয়া হয়। আজি যিহেতু দেওবাৰ, সেয়ে বোলো চাফা কৰি লওঁ। কালিলৈ আকৌ ছোৱালীৰ পৰীক্ষা আছে, ছোৱালীক পৰীক্ষাটো থ'ব যাব লাগিব। সেয়ে আজি চাফ চাফাই ভালদৰে হৈ লওঁ। দেওবাৰ বুলি কোনো কথা নাই বাৰু, সদায় ঘৰ চাফ চাফাই হয়েই। আৰু ঘৰবোৰ লেতেৰা হৈ থাকিলে মনটোও ভাল লাগি নাথাকে নহয়। আমাৰ গৃহিণীবোৰৰ কামেই হ'ল ঘৰবোৰ চাফ চাফাই কৰি ৰখা, নহয় জানো? সেয়ে চাফা কৰি ৰাখিলোঁ। এই কলহটো কালাৰটো একদম ডিছকালাৰ হৈ গৈছে, চাওকচোন। তাক অকণ ধূলি বালিবোৰ আঁতৰাই দিছোঁ। এই কাপোৰবোৰতো ধূলিবোৰ জমা হৈছে। যিহেতু আমাৰ ঘৰৰ কাম চলি আছে, ঘৰৰ কাম চলি থকাৰ কাৰণে ঘৰবোৰ বেছি লেতেৰা হৈ গৈছে, ধূলি বালি বেছি পৰিছে। আৰু যিহেতু ফাগুণ মাহ, নহয় জানো? ফাগুণ মাহত পচুৱা বতাহ বলে, পচুৱা বতাহ বলিলে আৰু ধূলিবোৰ কিমান উৰে। বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে বেছি ধূলি বালিবোৰ উৰিছে। একদম খৰাং বতৰ দেই আমাৰ এইপিনে। এইবোৰ চব চাফা কৰি লৈছোঁ। চাফা কৰি নল'লে মনটোও ভাল লাগি নাথাকে, আৰু লেতেৰা হৈ থাকিলে জানো কাৰোবাৰ মনবোৰ ভাল লাগিব? সেয়ে চাফ চাফাই কৰি লৈছোঁ। চাফ চাফাই হৈ থাকিলে মানুহৰ মনবোৰ ভাল লাগে, প্ৰফুল্ল লাগে, নহয় জানো? এইটো ফুলটোত কিমান ধূলি জমা হৈছে, সেয়ে চাফা কৰি দিছোঁ। ধূলি জমা হৈ থাকিলে ভাল নালাগে নহয় দেখি। সেয়ে এইবোৰ চাফা কৰি লৈ গোটেই দিনটো এনেকুৱা চাফাই কৰা কামতে গুচি যায়গৈ আৰু। তথাপিও তাৰ মাজতে সময় উলিয়াই ফেচবুকলৈ মাজে মাজে আহোঁ। নাহিলেও উপায় নাই, ভিডিঅ' দিবই লাগিব, ফটো দিবই লাগিব, নহয় জানো? নিদিলেতো সকলো ডাউন হৈয়ে গৈ থাকে। আৰু এই মকৰা জালবোৰ ইমান অশান্তি কৰে দেই। যিমানে চাফা নকৰক, ৰাতিপুৱা আকৌ অকণ হয়েই। যিহেতু আমাৰ ঘৰটো ৰাস্তাৰ ওচৰত, ধূলি বালি বহুত পৰে। গাড়ী মটৰ যিহেতু গৈ থাকে ওচৰত, একদম ধূলিবোৰ উৰি আহি বহুত পৰে। সেয়ে বেছি লেতেৰা হৈ থাকে। তথাপিও চাফা কৰিবলৈ নেৰোঁ, চাফা কৰিয়ে থাকোঁ। চাওকচোন, মই চোফাযোৰ ঠেলিছোঁ, গধুৰ হয়, ঠেলিব পৰা নাই। যেনে তেনে ঠেলি দিছোঁ, সমান কৰি দিছোঁ। এইখিনি কৰি মেলি লৈহে মনটো শান্তি লাগিব, নহ'লে ভাল লাগি নাথাকে। এয়া চাওক, চববোৰ টানি মেলি এতিয়া মই চাফা কৰি ল'ম, আৰু চাফা কৰি মই পিছত ভাত মাছৰ যোগাৰ কৰিম।